So I am very much proud that we are celebrating Silver Jubilee on 29 and 30 December 2020. This college was established in the year 1995. আৰু 25 বছৰ যেহেতু কমপ্লিট হ'ল তো আজিৰ প্ৰগ্ৰামটো আমি আৰম্ভ কৰিছোঁ উইথ প্লেণ্টেশ্যন আমাৰ অনাৰেবল মেম্বাৰ্ছ অফ গভৰ্নিং বডি আৰু এষ্টিম ফেকাল্টি মেম্বাৰ্ছ দে এক্সটেণ্ডেড দেয়াৰ কপাৰেশ্যন আমাৰ নেক্সট আইটেমটো হ'ল কালচাৰেল প্ৰচেছন তো কালচাৰেল প্ৰচেছনটো আমাৰ ইনগ্ৰেশ্যন কৰিব গোসাইগাঁও মিউনিচিপাল বৰ্ডৰ এক্স চেয়াৰমেন শ্ৰীযুত ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী তেখেতে আমাৰ মাজত উপস্থিত আছে তো আজি যোনটো কালচাৰেল প্ৰচেছন আমাৰ চিলভাৰ জুবিলীৰ ছেকেণ্ড এজেণ্ডা তাতে আমাৰ যিমান ষ্টুডেণ্টছ আছে আৰু লগতে আমাৰ এক্স ষ্টুডেণ্টছ আছে তেখেতসকলে পাৰ্টিচিপেট কৰিছে আৰু বিভিন্ন জাতিৰ যি কালচাৰ এইটো বেছ কৰি এটা গ্ৰুপ কৰা হৈছে আৰু কালচাৰটো বেছ কৰি সব গ্ৰুপে এটা ডেমনষ্ট্ৰেশ্যন দিব আৰু কালচাৰেল প্ৰচেছনটো লিড কৰিব আমাৰ লেকচাৰাৰ শ্ৰী সুশান্ত মোছাহাৰী তেখেতে লিড কৰিব আৰু তো অহাকালিৰ যোনটো আমাৰ প্ৰগ্ৰাম তো ৰাতিপুৱা আমি 25 নাম্বাৰ্ছ অফ ফ্লেগ আমি হোইষ্ট কৰিম কাৰণ আমাৰ 25 বছৰীয়া এক্সিষ্টেঞ্চ এইটো কমপ্লিট হৈছে ইয়াৰ পিছতে আমি আমাৰ ফাউণ্ডাৰ গভৰ্নিং বডি মেম্বাৰ্ছ আৰু ফাউণ্ডাৰ লেকচাৰাৰ তেখেতসকলক আমি সন্মান জনাম ফেলিচিটেশ্যন প্ৰগ্ৰাম আমাৰ আছে ইয়াৰ মাজতে আমাৰ আছে এলুমনি মিট আৰু এলুমনি মিটটো আমাৰ ইনগ্ৰেশ্যন কৰিব ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স গভৰ্ণমেণ্ট অফ আছাম ডক্টৰ সুবংসা মোছাহাৰী তেখেত আমাৰ এক্স ষ্টুডেণ্ট তেখেতে ইনগ্ৰেশ্যন কৰিব আৰু 130 অপেন সেশন তো অনাৰেবল ভাইচ চেঞ্চেলৰ বদলি ইউনিভাৰ্চিটি প্ৰফেচাৰ লাইচাৰাম লাডু সিং তেখেতে আমাৰ অপেন সেশনত আহিব চিফ গেষ্ট হিচাপে তেখেতে ভাষণ ৰাখিব মই এইটো ক'ব লাগিব যে আমাৰ চিলভাৰ জুবিলীত আমি কেইটামান সন্মান দিবৰ কাৰণে কেইজনমান ব্যক্তিক সন্মান দিবৰ কাৰণে আমি কাম কৰিছোঁ যেনে গুণেশ্বৰ মোছাহাৰী তেখেতে আমাৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী ফাউণ্ডাৰ প্ৰিন্সিপাল আছিল আৰু তেখেতৰ নামত আমি গুণেশ্বৰ মোছাহাৰী লাইব্ৰেৰী গুণেশ্বৰ মোছাহাৰী বিজাব বাকৰি অহাকালি আমি ইনগ্ৰেশ্যন কৰিম আৰু যোনটো ঠাইত আমি প্লেণ্টেশ্যন কৰিলোঁ সেইখন ঠাইটোৰ নাম আমি চিলভাৰ জুবিলী গাৰ্ডেন হিচাপে আমি নামকৰণ আমি কৰিছোঁ তো এইখিনি আৰু লাষ্টত মই আপোনালোকক ধন্যবাদ দিছোঁ মিডিয়াসকলক ধন্যবাদ দিছোঁ আপোনালোকে আহিছে আমাক কোঅপাৰেশ্যন কৰিছে অহাকালিও যেন আপোনালোকে আমাক কোঅপাৰেশ্যন কৰে আৰু আমাৰ যিমান মানে ৱেল উইচাৰ্ছ ইণ্টেলেকচুৱেলছ আৰু এক্স B.Ed ষ্টুডেণ্টছ তেখেতসকলে আহিব লাগে আমি ৰিকুৱেষ্ট কৰিছোঁ আমি আপিল কৰিছোঁ এইখিনিয়ে তো 25 বছৰত আমি 1000 কোৱালিটি টিচাৰ প্ৰডিউচ আমি কৰিলোঁ যে ইয়াৰ পৰা পাছ কৰি কিছুমানে প্ৰিন্সিপাল হৈছে B.Ed ডিগ্ৰী লৈ নহয় B.Ed ডিগ্ৰী লৈ প্ৰিন্সিপাল হ'ব নোৱাৰে এইটো মই ক'ব লাগিব তাৰমানে B.Ed ডিগ্ৰী লোৱাৰ পিছতো তেখেতসকলে PhD কৰিছে হায়াৰ এডুকেশ্যন লৈছে প্ৰিন্সিপাল হৈছে আৰু B.Ed ডিগ্ৰী লৈ হেডমাষ্টাৰ হেডমিষ্ট্ৰেছ এইটো হৈছে আৰু কোৱালিটি টিচাৰ হৈছে আমি ভাবোঁ যে কোৱালিটি টিচাৰে কোৱালিটি এডুকেশ্যন দিব পাৰে তো আমাৰ এণ্টায়াৰ গোসাইগাঁও সাব ডিভিজন ক'ব গ'লে এণ্টায়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ এটা B.Ed কলেজ এইখন B.Ed কলেজ মানে NCT নৰ্মছ ফুলফিল কৰিলোঁ আমি তো আমাৰ সমাজত এডুকেশ্যনৰ যোনটো এটা এডুকেশ্যনৰ মানে এডুকেশ্যনৰ প্ৰতি যোনটো এৱাৰনেছ সমাজত আমি আনিব পাৰিছোঁ বুলি আমি আমাৰ বিশ্বাস আছে আৰু আপোনালোকৰ আৰু লগতে আপোনালোকে মিন্স মানে লোকেলৰ যিমান ইণ্টেলেকচুৱেলছ আৰু ৱেল উইচাৰ্ছ তেখেতসকলৰ যি কোঅপাৰেশ্যন এই কোঅপাৰেশ্যনটো লৈ আমি আগবাঢ়ি যাম আৰু আমি বহুতখিনি কাম কৰিছোঁ বুলি মই ক'ম
কাৰণ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ভাল বুলি মই ক'ম আৰু কনজেনেৰেল এটা এটমস্ফিয়াৰ আমাৰ দুটা RCC বিল্ডিং আছে আৰু মই এইটো ক'ব লাগিব আমাৰ আৰু BTC গভৰ্ণমেণ্ট শ্ৰীযুত হাগ্ৰামা মহিলাৰী এক্স চিফ BTC তেখেতৰ দিনত তেখেতৰ আণ্ডাৰ দ্য লিডাৰশ্বিপ এভল লিডাৰশ্বিপ এণ্ড ডাইনামিক লিডাৰশ্বিপ অফ শ্ৰী হাগ্ৰামা মহিলাৰী এক্স চিফ BTC তেখেতে আমাক দুটা RCC বিল্ডিং দিছে আৰু আসাম টাইপ দিছে আমাৰ কলেজত মানে প্লেগ্ৰাউণ্ড আছে প্ৰিন্সিপাল কোৱাৰ্টাৰ আছে কেণ্টিন আছে আৰু অল faculty members are qualified as per NCTE norms.